মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি মহোদয়, লগতে শ্ৰদ্ধাৰ সন্মানীয় পৰিচালক মহোদয়, লগতে ষ্টেজৰ শুৱনি হৈ থকা বিভিন্ন শিক্ষা অনুষ্ঠানৰ লগত জড়িত মান্যগণ্য সন্মানীয় ব্যক্তিসকল, মোৰ সোঁফালে আৰু বাওঁফালে যিসকলে আসন গ্ৰহণ কৰি আছে, মোৰ সন্মুখত বহি থকা বিভিন্ন দল সংগঠন আৰু বিভিন্ন অঞ্চলৰ পৰা আহি এই সভাৰ শুৱনি বঢ়াই তোলা শ্ৰদ্ধাৰ ৰাইজ, মোৰ বন্ধুসকল, মৰমৰ ভাইটিসকল, সকলোকে চালাম জনাইছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আশা ৰাখিছোঁ সকলোৱে ভালে আছে। পোনপ্ৰথমে ভালে আছে নহয়? ভালে আছে, মাশাআল্লাহ। পোনপ্ৰথমে মই সকলোকে অতি আন্তৰিকতা সহ শ্ৰদ্ধা সহ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান মৰমেৰে ইমান আদৰেৰে আজি মোক নিজৰ বুলি ভাবি মৰম যাচিছে, সন্মান যাচিছে। তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। Thank you so much for giving me this wonderful opportunity and amazing moment in my life. Thank you so much. নথৈ এটি আনন্দৰ বিষয় মোৰ বাবে। আৰু এই শিক্ষাৰ প্ৰতি যি আপোনালোকৰ আজি উৎসাহ, সজাগতা, চেতনা আজি দেখা পাইছোঁ, সেয়া নিশ্চয় প্ৰশংসনীয়, স্মৰণীয়। গতিকে এই নুৰপুৰ মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত যি আজি অনুষ্ঠান আপোনালোকে মিলন পুখুৰী চিৰাজুলি, মলান পুখুৰী চিৰাজুলি, ঢেকীয়াজুলি এই বৃহত্তৰ অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজৰ মাজত যিটো শিক্ষাৰ প্ৰতি সন্মান, মোক আপোনালোকে সন্মান জনোৱা নাই, নিশ্চয় আপোনালোকে শিক্ষাক সন্মান জনাইছে। আৰু শিক্ষাৰ প্ৰতি যিটো সজাগতা আৰু সন্মান, তাক মই শ্ৰদ্ধা জনাইছোঁ। এটা স্মৰণীয় পৰিৱেশ আজিৰ এই পৰিৱেশটো। মই অন্তৰেৰে গভীৰ আন্তৰিকতা সহ সকলোকে দোৱা দিছোঁ, এনে সন্মান, মৰম, চেনেহ যাতে আমাৰ মাজত সদায় বিৰাজ কৰি থাকে। আজি ক'বলগীয়াতো বহু কথাই, তাৰে মাজত চমুকে মই এটা কথা ক'ব বিচাৰিম। আমাৰ APJ আব্দুল কালাম চাহাবে এটা বৰ ধুনীয়া কথা কৈছিল, Dream is not what you see in sleep. Dream is something which doesn't let you sleep. ख्वाब वो नहीं है जो आप सो के देखते हैं, ख्वाब वो है जो आपको सोने ना दे। সপোন এয়া নহয় আপুনি সপোনত টোপনি গৈ ৰাতিয়ে যি চায়, সেয়া সপোন নহয়। ৰিয়েল সপোন তাক কয় যি সপোনে আপোনাক কেতিয়াও হ'ব নিদিয়ে, কেতিয়াও শান্তি বোলা বস্তুটো আপোনাক নিদিয়ে। আজি আমি বহু ক্ষেত্ৰতে নিজকে পিছ পৰি আছো যেন লাগে। কিয় জানেনে? চাগে বহুতৰ মাজত সপোন নাইকিয়া, টাৰ্গেট, লক্ষ্য, এই বস্তুটো নথকাৰ বাবেহে আজি আমি পিছ পৰিব ধৰিছো। আৰবী ভাষাত এটা কথা কয়, উহলুম ফাইন্না কুল্লা ফিকরাতিন বিল বিদায়াতি কানাত হুলমান। যে সপোন চাও, কিয়নো প্ৰতিটো ডাঙৰ কৰ্মৰ আঁৰত বা প্ৰতিটো ডাঙৰ কৰ্মৰ আৰম্ভণি এটা সপোনেৰেহে হৈছিলে। সপোন হৈছে আৰম্ভণি, আৰু এই সপোনৰ যিটো বাস্তৱ ৰূপ, সেই বাস্তৱ ৰূপটো হৈছে আমাৰ সফলতা। সপোনৰ বাস্তৱ ৰূপটোক সফলতা বুলি কয়। সপোন নাচালে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। আৰু কিছু কথা আমাৰ বহু প্ৰয়োজন। আমি যেতিয়া সফলতাৰ ফালে, সফলতাৰ যাত্ৰাত যেতিয়া আমি আগবাঢ়ি যাব বিচাৰিম, শিক্ষাটো আমাৰ লাগিবই।
কিন্তু শিক্ষাৰ ফালে আপুনি ধাউতিৰে আগ্ৰহেৰে আগবাঢ়িবৰ বাবে আপোনাৰ সপোন লাগিব, চেলেঞ্জ লাগিব। চেলেঞ্জ, ময়ো কাৰোবাৰ লগত চেলেঞ্জতে মই আগবাঢ়ি গৈ 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 আজি অসমৰ পৰা প্ৰায় 8,000 কিলোমিটাৰ আঁতৰত থকা মিছৰ পাইছিলোগে। তাতো গোটেই পৃথিৱীৰ বিভিন্ন কাণ্ট্ৰিৰ পৰা অহা, মহাদেশৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা চেলেঞ্জিং মুডত আমি পঢ়া লিখা কৰিছিলোঁ। সফলতা পাবলৈ হ'লে চেলেঞ্জ লাগিব লাইফত। আপুনি চেলেঞ্জ যেতিয়ালৈকে গ্ৰহণ নকৰিব, একচেপ্ট নকৰিব, তেতিয়ালৈকে আমি কেতিয়াও নিজৰ সপোন আপুনি ছাকচেছ কৰিব নোৱাৰিম। চেলেঞ্জ কৰিব লাগিব। আৰু পৰিৱৰ্তন বোলা বস্তুটো আমি সদায় একচেপ্ট কৰিব লাগিব। বৰ ধুনীয়া কথা কৈছে মহাত্মা গান্ধীয়ে, be the change you want to see in the world. दुनिया बदलने से पहले खुद को बदलो। दुनिया बदलने से पहले खुद को बदलो। এই কথাষাৰে আল্লাহ পাকে কালামে পাকত ঘোষণা কৰিছিলে, ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম। যেতিয়ালৈকে আমি নিজকে সলনি নকৰোঁ, যেতিয়ালৈকে আমি পৰিৱৰ্তন বোলা বস্তুটো গ্ৰহণ নকৰিম, তেতিয়ালৈকে আল্লাহে আমাক পৰিৱৰ্তন নকৰে। পৰিৱৰ্তনশীল আমি নিজে হ'ব লাগিব। আমি যেতিয়ালৈকে পৰিৱৰ্তন নহওঁ, আমি আগবাঢ়িব নোৱাৰিম। আৰু অকল পৰিৱৰ্তনেই নহয়, পৰিৱৰ্তনক একচেপ্ট কৰাৰ লগত আপোনাৰ আৰু এটা বস্তু বহুত প্ৰয়োজন আমাৰ সমাজত, সেয়া হৈছে ত্যাগ। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে ত্যাগ বোলা বস্তুটো বহুত ইম্পৰ্টেণ্ট। চেক্ৰিফাইচ হ'ব লাগিব। দেয়াৰ ইজ ন' ছাকচেছ উইদাউট চেক্ৰিফাইচ। দেয়াৰ ইজ ন' চেঞ্জ উইদাউট চেক্ৰিফাইচ। আপুনি যদি ত্যাগ নিদিয়ে, আপুনি যদি পৰিৱৰ্তন বোলা বস্তুটো একচেপ্ট নকৰে, তেতিয়াহ'লে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আমি ত্যাগ দিব লাগিব। আজি ত্যাগ নোহোৱাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে আমি লজ্জিত হ'ব ধৰিছোঁ। বহু ক্ষেত্ৰতে এদিন দুদিন আমি কিবা এটা কাম কৰোঁ, কৰাৰ পিছত অলপ মনটো হেমেকি যায়, একো ফল পোৱা নাইচোন, একো ফলেই পোৱা নাই, পিছত আমি এৰি দিওঁ কামটো। ত্যাগ নহয়। ঠিক তেনেদৰে আমাৰ মাজত আৰু এটা বস্তু যিটো হৈছে প্ৰয়োজন, বিশেষকে মই বিভিন্ন বিদ্যালয়ত শিক্ষা অৰ্জন কৰি থকা মোৰ বন্ধুসকলক জনাম, কনফিডেন্স লাগিব। আমাৰ কনফিডেন্স বহুত ডাঙৰ বস্তু। আত্মবিশ্বাস হেৰুৱাই পেলালে আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰো। আমি আমাৰ জাতিটোক, আমি আমাৰ দেশক কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰো। যেতিয়া সুদূৰ মিছৰত আছিলো, তেতিয়া আমি আমাৰ ভাৰতবৰ্ষক তেওঁলোকৰ সন্মুখত দাঙি ধৰিছিলো। আমাক দেখি তেওঁলোকে ভাৰতবৰ্ষক দেখিছিলে, আমাৰ চৰিত্ৰক দেখি তেওঁলোকে ভাৰতবৰ্ষৰ চৰিত্ৰক বুজিছিলে, আমাৰ সংস্কাৰ, আমাৰ ভাষা, আমাৰ মৰম চেনেহক দেখি তেওঁলোকে ভাৰতবৰ্ষক সদায় ৰিছপেক্ট জনাইছিলে। আমি যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈছিলো, ইজিপ্তৰ যিসকল বাসিন্দা তেওঁলোকে আমাক সদায় সন্মান জনাই কৈছিলে, আপোনালোকৰ ভাৰতবৰ্ষক আমি ৰিছপেক্ট জনাওঁ, সন্মান জনাওঁ। সদায় আমি ভাৰতবৰ্ষৰ বিষয়ে শুনি আহিছো। আজি আপোনালোকক লগ পাই আমাৰ নিজকে গৌৰৱান্বিত ভাবিছো। এই কথাষাৰ শুনি আমাৰো কেতিয়াবা মন ভাল লাগিছিল। মই ক'ব বিচাৰিছো, আমাৰ মাজত কনফিডেন্স থাকিব লাগিব। এটা কথা বৰ ডাঙৰ, কনফিডেন্স আৰু ইগ' দুটাৰ মাজত বহুত পাৰ্থক্য আছে। কিন্তু মই এই কামটো কৰিব পাৰিম 100% চিয়'ৰ, মই এই কামটো কৰিব পাৰিম 100% চিয়'ৰ, এইটোক কয় কনফিডেন্স। এই কামটো অকল ময়ে কৰিব পাৰিম, মোৰ বাহিৰে কোনো কৰিব নোৱাৰে, এইটো হৈছে ইগ', এইটো হৈছে অহংকাৰ। এই কামটো অকল ময়ে কৰিব পাৰিম, মোৰ বাহিৰে কোনো কৰিব নোৱাৰে। গতিকে আমাৰ সেইটো হ'ব নালাগে, আমাৰ এইটো হ'ব লাগে, এই কামটো মই কৰিব পাৰিম। চ' কনফিডেন্স আমাৰ লাগিব, আমাৰ ইগ' আমাৰ নালাগে। কনফিডেন্স সহ আমি আগবাঢ়ি যাব লাগিব। আৰু এটা বস্তু, ধাৰাবাহিকতা। যিকোনো কাম আমি কৰিলে ধাৰাবাহিকভাৱে কৰিব লাগে। যি কি নহওক, বহু সময় নাই আলোচনা কৰিবৰ বাবে, কিছু কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিলো। মোৰ আশা হৈছে এই আমাৰ সকলো বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী লোকসকলৰ এই এটা যিটো ফুলৰ বাগান বুলি ক'ব পাৰি ভাৰতবৰ্ষখন, আপুনি মিছৰক চাওক বা আৰৱ কাণ্ট্ৰিত যাওক,
আপুনি তাত মুছলিম মানুহ বেছি পাব। কিন্তু কি কয় জানেনে? কয় হাম বুলবুলে হে ইসকি ইয়ে গুলসিতা হে হামাৰা, হাম বুলবুলে হে ইসকি ইয়ে গুলসিতা হে হামাৰা। ভাৰতবৰ্ষখন এটি ফুলৰ বাগান হয়, আৰু যিকোনো ফুলৰ বাগানত অকল এক ৰকমৰ ফুল থাকিলে বাগান ইমান শুৱনি নালাগে। ফুলৰ বাগান তেতিয়াহে বাগান হ'ব যেতিয়া বাগানত বিভিন্ন ধৰণৰ গছ গছনি, বিভিন্ন ধৰণৰ ফুল থাকিব, বিভিন্ন ৰং বিৰঙৰ ফুল থাকিব। আমাৰ ভাৰতবৰ্ষখন আজি গোটেই পৃথিৱীত সন্মানীয়। ভাৰতবৰ্ষক সকলোৱে ৰিছপেক্ট জনায়। তাৰ কাৰণটো হৈছে ভাৰত এনেকুৱা এখন দেশ যিখন দেশত বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মৰ লোকসকলে বসবাস কৰে। এটা বহুত ডাঙৰ কথা কিন্তু এইটো আমাৰ মাজত, এইটো আমাৰ গৌৰৱৰ বিষয়। সেইকাৰণে ভাৰতবৰ্ষক ফুলৰ বাগান বুলি কোৱা হয়। যিদৰে বাগানত বিভিন্ন ধৰণৰ ফুল থাকে, সেইদৰে ভাৰতবৰ্ষতো থাকে আমাৰ এই ফুলৰ বাগান। আমি সদায় সজাই ৰাখিম, আৰু আমাৰ সোণৰ অসমখন আমি আৰু শুৱলা কৰি তুলিম। তাৰে এটা আশা থাকিল, আমি সোণৰ অসমখন সোণৰ কৰিবলৈ বাবে আমাৰ সকলোৰে পোন প্ৰথমে নিজকে গঢ়ি তুলিব লাগিব। আপুনি নিজকে গঢ়ি তোলক, আপোনাৰ ঘৰখন সজাওক। কয় নহয়, এখন দুখন ঘৰ লগ লাগি এটা পৰিয়াল গঢ় লৈ উঠে, আৰু কেইটামান পৰিয়াল লগ লাগি এটা অঞ্চল গঢ় লৈ উঠে, আৰু কেইটামান অঞ্চল লগ লাগি আপোনাৰ এটা জিলা গঠন লয়, আৰু কেইবাখনো জিলা লগ লাগি এটা দেশ, আৰু কেইবাখনো দেশ লগ লাগি মহাদেশ, কেইবাখনো মহাদেশ লগ লাগি এটা পৃথিৱী তৈয়াৰ হয়, গঢ় লৈ উঠে। আপুনি আপোনাৰ পৰা, আমি যদি আমাৰ পৰা আৰম্ভ কৰোঁ, আমি নিজকে যদি সজাই তোলো, নিশ্চয় লাহে 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 আমাৰ দেশ যেনেকে আমি ফুলৰ বাগান বুলি কওঁ, সোণৰ অসম বুলি কওঁ, গঢ়ি উঠিব ইনশাআল্লাহ। এবাৰ জোৰকে ইনশাআল্লাহ ক'ব। ইনশাআল্লাহ আশা ৰাখিলো। আপোনালোকৰ পৰা বিদায় লৈছো। এই মৰম চেনেহ যাচাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ, বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিসকলে বহু কষ্ট কৰিছে তেওঁলোকক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো, অভিনন্দন জনাইছো। সকলোকে সুখেৰে ৰাখক আল্লাহ তাআলাই। আমি যাতে সদায় হাঁহি ফূৰ্তিৰে মৰম চেনেহৰ মাজেৰে যাতে জীয়াই থাকিব পাৰো, এয়াই আশা থাকিল যাতে আমি আমাৰ অসমত এই শান্তিৰ বাতাবৰণ সদায় যাতে আমি জীয়াই ৰাখিব পাৰো। জয় অসম। এবাৰ ক'ব, জয় অসম, জয় অসম। খুদা হাফিজ, আসসালামু আলাইকুম।